ভূমিকম্পৰ প্ৰবল জোকাৰণি পুৱা প্ৰায় 7:52 প্ৰবল ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য আৰু ভূমিকম্পৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ক্ষয়ক্ষতিৰ খবৰ 8:02 দ্বিতীয়টো জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত 6.7 প্ৰাবল্যৰ আছিল এই জোকাৰণি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ওচৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল চেণ্টাৰ ফৰ চিছমলজিয়ে আৰু ভূপৃষ্ঠৰ 10 কিলোমিটাৰ গহপুৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ ৰাজ্যজুৰি এতিয়া ভূমিকম্পৰ ফলত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আহি পৰিছে আমি বিভিন্ন ঠাইৰ পৰা আপোনালোকক দৃশ্য দেখুৱাইছো আপোনালোকক আমি ঢেকিয়াজুলি অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক মাটিত এইদৰে প্ৰকাণ্ড ফাট পেলাই দেখিবলৈ পোৱা গৈছে আৰু মাটি ফুটি এইদৰে পানী ওলোৱা দেখিবলৈ পোৱা গৈছে শুকান পথাৰত ভূমিকম্পৰ ফলত মাটি ফাট মেলিছে আৰু মাটিৰ ভিতৰৰ পৰা এইদৰে পানী ওলাই অহা দেখিবলৈ পোৱা গৈছে আমি অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো আৰু যেহেতু যথেষ্ট ডাঙৰ আছিল এই ভূমিকম্প 6.7 প্ৰাবল্যৰ এই ভূমিকম্পৰ ৰিক্টাৰ স্কেলত আৰু দৃশ্য দেখুৱাইছো আমি আপোনালোকক উতলি থকা পানীৰ নিচিনাকৈ আচলতে এইদৰে তলৰ পৰা পানী ওলাই থকা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাইছো আপোনালোকক মাটিৰ তলৰ পৰা এইদৰে ফাট মেলিছে ভূমিকম্পৰ ফলত তাৰ পিছতে এইদৰে উতলি থকাৰ দৰে পানী উতলি থকাৰ দৰে দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য আগৰ পৰা নাছিলে ভূমিকম্পৰ পিছত এই দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰিৱেশ আমি দেখুৱাইছো আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে আৰু সমগ্ৰ মাটিত ফাট মেলিছে আৰু মাটিৰ তলৰ পৰা